তিনিজন মানুহ আহি পেলাই বাইকত উঠাই লৈ গৈছিল, হেলমেট পিন্ধাই পেলাই কিডনেপ কৰিছিল। কিডনেপ কৰাৰ পিছত বহুত দিনলৈকে ফোন চোন অহা নাই। তাৰপিছত ফাৰ্ষ্ট ৰেনচাম কল কৰিলে, 1 crore টকা ডিমাণ্ড কৰিলে তেওঁৰ পৰা। ডিমাণ্ড কৰাৰ পিছত আমি পুলিচৰ পাৰ্টিটো গোটেই লাগি গৈছে, বিৰাট কষ্ট কৰিছে আমাৰ অচি ডকমকা, অচি মাঞ্জা, অচি বকলীয়া। আমি ৰেইড চলাইছিলোঁ, খালি কাৰ্বি আংলঙতে নহয়, হোজাইতো গৈছিলোঁ। গোটেই পাহাৰ ভৈয়াম চবতে আমি ৰেইড মাৰিছোঁ। ফাইনেলি আমাৰ হিউমেন ইণ্টেলিজেন্সৰ থ্ৰুদি, চ'ৰ্চৰ থ্ৰুদি এজনক আমি ধৰিব সক্ষম হ'লোঁ। তেওঁৰ নামটো হ'ল জনক বসুমতাৰী। জনক বসুমতাৰীক সোধপোছ কৰাৰ পিছত গম পোৱা গ'ল যে তাত তপন তেৰণ বুলি এজন ইনভল্ভ আৰু এজন সঞ্জয় গোৱালা বুলি ইনভল্ভ। সেইমতে তপন তেৰণৰ ঘৰত যোৱা গ'ল। তপন তেৰণৰ ঘৰত গৈ পেলাই ভিক্টিমটোক ৰিকভাৰ কৰা গ'ল। তাৰ পৰা তপন তেৰণ তেওঁক এৰেষ্ট কৰা গৈছে আৰু লগতে দুখন গাড়ী, এখন ইণ্ডিকা, এখন ইন'ভা আৰু এখন বাইক এখন পোৱা গৈছে। এতিয়াও সোধপোছ কৰা হোৱা নাই, তেওঁলোকক হল্ড কৰি পেলাই ৰিমাণ্ডত আনিম। ৰিমাণ্ডত অনাৰ পিছত গম পাম আৰু কি আছে।